ঢেঁকী দে কোমোৰে লাহৰি ঢেঁকীৰে চাবতে কপাই তোল চুবুৰি। জোন চিজি কিটচেনৰ পৰা মই যোনে সমূহ অসমবাসী ৰাইজক মাঘৰ বিহুৰ ওলগ যাচিলোঁ। ঢেঁকীৰ চাবত চুবুৰি কপাই দিনজোৰা কাৰ্যসূচীৰে আজি আমি লগে ভাগে তিল পিঠা, বৰ পিঠা, তিলৰ লাড়ু, মুড়িৰ লাড়ু বহুত পিঠা পনা বনালোঁ। যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ। তিল পিঠা সাধাৰণতে বৰা চাউল দিয়ে হয়। এই বৰা চাউলখিনি মই প্ৰায় 10 ঘণ্টামান সময় ভিজাই ৰাখিছিলোঁ। ভিজোৱাৰ আগতে 4-5 বাৰমান মই ভালদৰে ধুই লৈছোঁ। চাফা পানী ওলোৱাৰ পিছত ভিজাই ৰাখিছোঁ। আৰু ঢেঁকীত দিয়াৰ 1 ঘণ্টামান আগত মই এইখিনি পানীৰ পৰা টুকি ৰাখিছোঁ। এইটো জহা বৰা বুলি কয়, সেইকাৰণে খুন্দি থাকোঁতে জহা চাউলৰ গোন্ধ এটাও ইয়াত ওলাই আছে, বৰ ধুনীয়া লাগিছে। চাউলখিনি আধা গুড়ি হওঁতেই লগালগ চালি গৈছে আৰু চালাৰ পিছত যিখিনি গুড়ি ওলাইছে হাতেৰে এনেকৈ হেঁচি হেঁচি থৈছে, যাতে বতাহ লাগি পিঠাগুড়িখিনি শুকাই নাযায়, নহ'লে পিঠা নুঠিব, ভাগি ভাগি যাব। এয়া আমি তিল লৈছোঁ, তিল মই 1 কেজি লৈছোঁ আৰু ইয়াৰ জোখত মই গুড় দিছোঁ, অকণমান নিমখো দিছোঁ, তেতিয়া টেষ্টটো বহুত ভাল হয়, মিঠাটো বহুত ভালদৰে উঠে। মই চাউল লৈছোঁ 4 কেজি, সেইটো হিচাপত তিল লৈছোঁ 1 কেজি আৰু মিঠৈ দিছোঁ আধা কেজিতকৈ অলপ বেছি হ'ব। তিলখিনি খুব ভালদৰে ধুই ৰ'দত শুকুৱাই পেলাই মই মিক্সিত অকণমান গুড়ি কৰি ল'লোঁ। সেইখিনি আপোনালোকক দেখাবলৈ নহ'ল। বাহিৰতে চৌকাত এয়া কেৰাহী পাতি দিছোঁ, কেৰাহী গৰম হৈ যাওঁতে এয়া হাতেৰে অকণমান মই পিঠাগুড়ি লৈ দিছোঁ আৰু হাতখনেৰেই মই বহলাই দিছোঁ। লগালগ তিল অকণমান ছটিয়াই দিছোঁ আৰু চামুচৰ ওলোটা ছাইডটো লৈ পেলাই এটা ভাঁজ দি লৈছোঁ, দি বাকীখিনি হাতেৰে মেৰিয়াই আনিছোঁ আৰু চামুচখনেৰে পিঠাটোৰ ছাইড দুটা লাহেকৈ হেঁচি দিছোঁ আৰু পিঠাটো হৈ যোৱাৰ পিছত শলাকিডালৰ ওপৰত থৈ দিছোঁ। এনেকৈ থৈ দিলে পিঠাটো মচমচীয়া হয় আৰু বহুদিনলৈ নষ্ট নোহোৱাকৈ থাকে, খাবলৈও বহুত ভাল লাগে। আপোনালোকে মন কৰক, মই আকৌ অকণমান পিঠাগুড়ি লৈ হাতেৰেই বহলাই দিছোঁ, জুইটোও মন কৰক আৰু লগালগ মই ইয়াত এয়া তিল অকণমান ছটিয়াই দিছোঁ। এইখিনি কাম সোনকালেই কৰিব লাগে, মাজত গেপ ৰাখিব নালাগে, নহ'লে পিঠাগুড়িখিনিত যি অকণমান পানী আছে বহলাই দিয়াৰ লগালগ ইয়াৰ পানীটো যদি শুকাই যায় তেতিয়াহ'লে ভাজ নল'ব, পকাই দিলে ভাগি যাব, তিলপিঠা নহ'ব, আকৌ পিছত নক'ব যোন তুমি নক'লা। চামুচখনেৰে প্ৰথম ভাঁজটো দিয়াৰ কাৰণটো হ'ল যাতে পিঠাটো উল্টাই আনোতে আঙুলিকেইটাত কেৰাহীখনৰ পৰা তাপ নালাগে। বাকীখিনি মই ইয়াক শেষলৈকে পকাই আনিলোঁ, খুব ধুনীয়া এটা তিলপিঠা হৈ গ'ল আমাৰ। জুইটো আপোনালোকে মন কৰিছিলেনে? বহুত বেছি জুই দিয়া নাই, মই আগতীয়াকৈ অঙঠা পেলাই লৈছোঁ আৰু এতিয়া অকণমানকৈ জ্বলি আছে। জুইটো বেছি হ'লে পিঠাটো দিয়াৰ লগালগ জ্বলি যাব আৰু যদি জুইটো কমো হয় তেতিয়াহ'লে পিঠাটোৱে ভাজ নল'ব, ভাগিয়ে যাব, গতিকে আপোনালোকে সেইটো অকণমান মন কৰিব। পিঠাগুড়ি যিহেতু সৰহ, আমি দুজনীয়ে বনাই আছোঁ, এইফালে এয়া ৰিণুৱে বনাই আছে। পিঠাটো হৈ যোৱাৰ পিছত টাৱাখনতে ছাইডত থৈ দিছে, আকৌ এটা পিঠা তাতে দি দিছে। এনেকৈও দিব পাৰি, পিঠাটো মচমচীয়া হ'বৰ বাবে ছাইডত এনেকৈ থৈছে। চাব আকৌ জুইটো বেছি হ'লে জ্বলি যাব। পিঠাগুড়ি থোৱা পাত্ৰটো দেখিছে, গামোচা এখন দি ঢাকি থৈছোঁ, গামোচাখন ভিজাই লোৱা হৈছে। গামোচাৰ সেমেকা ভাৱটোৱে যাতে পিঠাগুড়িখিনিও সেমেকাই ৰাখে, বতাহ লাগি শুকাই নাযায়, তাৰ কাৰণে এনেকুৱা কৰা হৈছে। তিলপিঠাটো আমাৰ পৰম্পৰাগত পিঠা হয়, বৰ তৰতিপত আটোম টোকাৰিকৈ বনোৱা হয়। আগতেতো বহুতে তিলপিঠা বনাবৰ সময়ত ওচৰলৈ যাবলৈকে নিদিয়ে। যদি কিবা কাৰণত পিঠাটো আপোনালোকৰ নুঠে তেতিয়াহ'লে টাৱাখনত অকণমান মিঠৈ সানি ল'ব আৰু তাৰপিছত কাপোৰ এখন দি মচি দিব। এই টিপছটো মই ৰিণুৰ বিয়নীকৰ পৰাই শিকিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, সাৱধানতা অৱলম্বন কৰি বিহু পালন কৰিব। যিমান পাৰে সিমান মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটোও দবাই দিব। বৰপিঠাৰ ৰেচিপিটো আগতেই দি থৈছোঁ, গতিকে নতুন এটা ৰেচিপি লৈ পুনৰ আহি আছোঁ। তেতিয়ালৈকে ধন্যবাদ।